নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে বাৰু আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই স্বপ্নালী, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ লৈছোঁ চাদৰত থকা সূতাখিনিৰে মইনো কেনেকৈ দহি বাটো। আপোনালোকে যদি নাজানে তেতিয়াহ'লে ভিডিঅ'টো চাই শিকিব পাৰিব। আৰু প্ৰথমে মই চাদৰখনৰ আগত থকা সূতাবোৰ এনেকৈ উলিয়াই লৈছোঁ। এতিয়া মই এনেকৈ ভিডিঅ'ত দেখুৱাৰ ধৰণে সূতাবোৰ লৈছোঁ, লৈ মাজতে দুভাগ কৰি তাৰপাছত পকাই দিছোঁ। পকাই পিনে তাৰপৰা গাঁঠি এটা দি দিম। আৰু এনেকৈ মই গোটেই চাদৰখনৰ এটা ছাইড গাঁঠি দি লৈছোঁ আগতীয়াকৈ। চাদৰখনৰ ফুলবোৰ কমলা ৰঙৰ হয়, সেইকাৰণে মই এয়া কমলা ৰঙৰ সূতা লৈ লৈছোঁ। মই বৰ্ণালী পাটৰ সূতা লৈছোঁ আৰু এনেকৈ মাজতে সূতাটো দি তাৰপাছতে ইয়াতে দুটা গাঁঠি দি দিম। তাৰপিছতে এয়া মই বেজী এটাত ক'লা সূতা ভৰাই লৈছোঁ চাৰিডলীয়াকৈ। তাৰপাছতে এনেকৈ সিফালে সূতাটোৱেদি ভৰাই ইয়াতে দুটা বা তিনিটা গাঁঠি দি দিম। গাঁঠিটো কেনেকৈ দিছোঁ মই ভিডিঅ'টো ভালকৈ চালে ধৰিব পাৰিব। তলৰ ফালেদি বেজীটো নি এনেকৈ ভৰাই সূতাটো এইফালে উলিয়াই দিছোঁ। তাৰপাছতে সূতাটো এনেকৈ মাজত মানে বেজীটো দি ভৰাই দিম। তেতিয়া মানে কি হয়, দহিটো খুলি যোৱা চান্স নাথাকে মানে। ইয়াতে এটা গাঁঠি দি দিছোঁ। আৰু ভিডিঅ'টো চাই যদি শিকিব পাৰিছে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব দেই। ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে কমেণ্ট এটা কৰি জনাব, লাইক এটা কৰি দিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ এটা দহি হৈ গ'ল। বাকীখিনিও মই এনেকৈয়ে বাতি ল'ম। চাদৰখন দহি বাতি হৈ গ'ল সম্পূৰ্ণ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ।